ঘৰত থকা দিনকেইটাত অৰ্ণৱে দিনটোত মেছেজ কৰি কৰি পাগল কৰি দিয়ে। তাতে আকৌ নতুনকৈ অসমীয়া লিখা পঢ়া শিকিছে। অ আ ক খ লিখি ফটো মাৰি পঠিয়ায়। মই হাঁহি হাঁহি মৰোঁ। নিয়টো লিখোঁতে হেনো আঙুলি বিষাই গ'ল। মোৰ এনেকুৱা লাগে অৰ্ণৱৰ মাজত লুকাই থকা সৰু ল'ৰাটো মোৰ ওচৰত আৰু সৰু হৈ যায়। দিনবোৰ আৰু বেছি ধুনীয়া হৈ পৰিছে আজিকালি। আইতাৰ লগত কথা পাতি থাকোঁতেও মনে মনে হাঁহি থাকোঁ। মাৰ চকুত ধৰা পৰোঁ বুলি নিজকে চম্ভালি থাকোঁ। কিন্তু অৰ্ণৱৰ মেছেজ আহিলেই চব মেলিখেলি লাগি যায়। মায়ে কথাটো মন কৰি আছিল। এদিন ৰাতি শুই থাকোঁতে সুধিলে মায়ে, জীউ, কি লুকুৱাই ৰাখিছ মোৰ পৰা? ক'ব পৰা কথা যদি কৈ দে। একো নাই। মানে পাছত ক'লে হ'বনে? ঠিক আছে, পঢ়া শুনা ভালকৈ কৰি থাকিবি। বাকীবোৰ পাছতো হৈ থাকিব। এইখিনি সময়ত পঢ়াত মন দিবি ভালকৈ। আগতে তোক পঢ়াৰ কথা ক'বই নালাগিছিল। এতিয়া কথাবোৰ অলপ বেলেগ যেন লাগিছে। বুজি পাইছোঁ বাৰু। ভাবি গুণি আগবাঢ়িবি। মাৰ কথাকেইটাই আকৌ মনত খেলিমেলি লগাই দিলে। ভুল কৰিছোঁ নেকি মই? নাই নাই, ভালপোৱা কেতিয়াও ভুল হ'ব নোৱাৰে। মোৰ মনত তেওঁৰ প্ৰতি কেৱল ভালপোৱা আছে। ইমান ধুনীয়া অনুভৱ ভুল হ'ব পাৰে জানো? আৰু মোৰ মৰমে যদি কাৰোবাৰ জীৱনটো আকৌ জীয়াই তোলাত সহায় কৰে, মই সেই মৰম দিয়াত কেতিয়াও কোনো কৃপণালি নকৰোঁ। কথাবোৰ ভাবি নিজকে কিবা ডাঙৰ ছোৱালীৰ দৰে লাগিল। আজিকালি ময়ো মাৰ নিচিনাকৈ কথাবোৰ ভাবিব পৰা হ'লোঁ। মাক সাৱটি শুই থাকিলোঁ। মোৰ এতিয়া কৰিবলগীয়া বহুত আছে। সাহস আৰু প্ৰেৰণা দুয়োটাৰে প্ৰয়োজন। আৰু মাৰ বুকুতে সকলোবোৰ নাই জানো? ঘৰৰ পৰা ঘূৰি আহি এজনী নতুন নিশাক লগ পালোঁ। এতিয়া আৰু তাই মানুহক দেখুৱাবলৈ নাহাঁহে, মনেৰে হাঁহে। মাক বহুতখিনি সুস্থ হৈছে। কথা পাতিবলৈ আৰম্ভ কৰিছে। দেউতাকেও সময় দিছে নিশাক। আনকি তাইৰ লগত ভিডিঅ' গেম খেলিবলৈ শিকিছে। মুঠতে এজনী অন্তৰৰ পৰা সুখী নিশা। মনটো ভাল লাগি গ'ল তাইৰ কথাবোৰ শুনি। পিছে মোৰ অৰ্ণৱ কিন্তু বৰ এটা সলনি হোৱা নাই। মোক দিনটোত এবাৰ নেদেখিলেই খং উঠি আহেই। উপায় নাপাই আকৌ ওলাই আহোঁ গেটৰ সন্মুখলৈ। বছ, সিমানেই লাগে তেওঁক। দূৰৰ পৰাই চাই হ'লেও গুচি যাব। কিন্তু এবাৰ হ'লেও দেখা দিবই লাগিব। ঘৰৰ পৰা অহাৰ কেইদিনমান পাছত কলেজ উইক আৰম্ভ হ'ল। ৰাতিপুৱা 5 বজাতে উঠি পেৰেড কৰিবলৈ যাওঁ। প্ৰত্যেকটো হোষ্টেলৰ পৰা এটা এটা গ্ৰুপ বনাই পেৰেডত ভাগ লয়। হোষ্টেল 9ৰ ছোৱালীবিলাক যেন বহুত বেছি ব্যস্ত এইকেইদিন। নাচ গান, নাটক, মেগাজিনৰ কাম আৰু বহুত কিবা কিবি। ৰাতিপুৱা পেৰেড কৰি আহি কলেজলৈ যাওঁ। ঘূৰি আহি আকৌ গ্ৰুপ ডান্সৰ প্ৰেক্টিচ কৰোঁ। খাবলৈ শুবলৈ সময় নোহোৱাৰ নিচিনা হৈছে। কিন্তু খুব ভাল লাগিছে এই ব্যস্ততা। অৰ্ণৱে বুজি পায়। এইকেইদিন ফোন কৰি সোনকালে শুবলৈ কয়। বেছি কথা নাপাতে। কলেজ উইকত যিমান পাৰোঁ ফূৰ্তি কৰিলোঁ। সেইকেইদিন পঢ়া শুনা বাদ। অকল উৎপাত চবৰে। উখল মাখল পৰিৱেশ। JECখন আৰু বেছি ভাল পাই পেলালোঁ এইকেইদিনত। শেষৰ দিনা ৰাতি মিউজিকেল নাইট, ৰক শ্ব' সকলোবোৰ উপভোগ কৰিলোঁ। আৰু আটাইতকৈ ভাল লগা কথা, অৰ্ণৱেও মন খুলি হাঁহিছে। তেওঁৰ বন্ধুসকলৰ লগত ফূৰ্তি কৰিছে। ইয়াৰ মাজতে বাৰু দুবাৰমান কাজিয়াও লাগিলোঁ। নালাগি নোৱাৰি আচলতে। কালি আমি যেতিয়া বিহুৰ কাৰণে সাজু হৈ আহি আছোঁ, ষ্টেজত উঠিবৰ হ'ল। ক'ৰ পৰা জানো ওলালহি, হাতখনত ধৰি টানি নিলেই চুক এটালে। হোৱাই ডাম্পড ইট? আই আস্কড ইউ so many times. এনচাৰ মি। ওলাই মেলি হোৱাৰ পাছত তেওঁক মাতি দিবলৈ কৈছিল। সকলোতকৈ প্ৰথমতে মোক যাতে অৰ্ণৱে দেখে বিহুৰ সাজত। কিন্তু এনেই দেৰি হৈছিল। তাতে আকৌ অৰ্ণৱে পালে হ'লেই আৰু। সেইকাৰণে নামাতিলোঁ। মনে মনে গুচি আহিলোঁ। এতিয়া বিচাৰি বিচাৰি পালেহি ইয়াত। খঙত জ্বলি পকি আহিছে। কি যে হ'ব আমাৰ। কেতিয়াবা ভাবিয়ে ভয়হে লাগে। কলেজত চবেই গম পালে আমাৰ কথা। এতিয়া আৰু একো লুকাই থকা নাই। বাহঁতে মোৰ অৱস্থা দেখি হাঁহিলে।
গালিকেইটা খাই হাঁহি হাঁহি বিহু নাচিবলগীয়া হৈছে। কেতিয়াবা অৰ্ণৱক দেখিবলৈ মন নাযায়। দিনটোত এবাৰ হ'লেও কাজিয়া এখন লাগো, কিন্তু বেছি দেৰিৰ কাৰণে নহয়। অৰ্ণৱ আৰু মই এতিয়া যেন এক বেলেগ পৃথিৱীৰ বাসিন্দা, য'ত কেৱল আমি দুয়ো আছোঁ। আমি নিজৰ সৰু সৰু কথাবোৰ শ্বেয়াৰ কৰোঁ, ইজনে আনজনৰ ভুলখিনি দেখুৱাই দিওঁ। কেতিয়াবা আকৌ সেই নিমাতী ঘাটৰ নিজান ঠাইখিনিত বহি ভৱিষ্যতৰ সপোন দেখোঁ। অৰ্ণৱৰ অসমীয়া ভাষাৰ লিখনি দেখি পাগলৰ দৰে হাঁহোঁ। মুঠতে সকলোবোৰ কিবা নতুন নতুন। এই সকলোবোৰ কথাৰ মাজত মোৰ পঢ়াৰ হিচাপ কিন্তু ঠিকেই ৰাখে। আনকি নপঢ়িলে মাতকৈ বেছি গালি পাৰে। ক্লাছ বাংক কৰি এদিন মই নিশা আৰু অনুৰাগ কেণ্টিনত বহি আছিলোঁ। মানে এই দুটাৰ চাহ খাবলৈ উৎপাত। মোক টানি টানি লৈ আনিলে। পিছে কি হ'ব, চাহ নোখোৱাকৈয়ে হ'ল। অৰ্ণৱৰ গালি খাই টোপনি ভাগি গ'ল। তেতিয়াৰ পৰাই অনুৰাগে অৰ্ণৱক মুগেম্বু বুলি মাতে। অনুৰাগ আৰু নিশাৰ প্ৰেমো আজিকালি একেবাৰে তুংগত। দুয়োটাই অকল দিনটোত বেছিভাগ সময় পঢ়া এৰি বেলেগ কিবা কৰাৰ কথা পাতে, কিন্তু কি কৰিব এইটো নাজানে। মোকো লগতে পাগল কৰি দিয়ে। JECৰ এটা দিন আজিকালি হিচাপ কৰোঁ। অৰ্ণৱ কলেজ এৰি গুচি গ'লে কিবা এটা শূন্যতা আহি যাব। প্ৰথম দিনাৰে পৰা তেওঁক কলেজত দেখি আহিছোঁ। মোৰ ওচৰত নাথাকিলেও এবাৰ দেখা পাইছোঁ। কিন্তু কেইদিনমান পাছত কি হ'ব? আজিকালি লগ পালেই সেইবোৰ কথাই পাতোঁ। তেওঁ কয়, পঢ়াত মন দিবা, মোৰ কথা ভাবি নাথাকিবা। কিন্তু সেয়া জানো সম্ভৱ? চব কথাতেই মনত পৰিব তেওঁলৈ। মোৰ এনেকুৱাই হয়। কাৰোবাক যেতিয়া বহুত বেছি ভাল পাওঁ, সেই মানুহবোৰ মোৰ ওচৰত নাথাকিলে মোৰ একোকে ভাল নালাগে। আৰু অৰ্ণৱ এতিয়া মোৰ বাবে কি সেয়া মই তেওঁক বুজাব নোৱাৰোঁ। মা দেউতাৰ বাহিৰে যদি কাৰোবাক ইমান বেছি ভাল পাইছোঁ, সেয়া হৈছে অৰ্ণৱ। লাহে লাহে তেওঁৰ যোৱাৰ দিন চমু চাপি আহিছে। তাতে প্ৰজেক্টৰ কামত অৰ্ণৱ বহুত বেছি ব্যস্ত আজিকালি। তেওঁলোকৰ থিয়ৰী ক্লাছ বেছি নাথাকে, গতিকে কলেজতো নেদেখোঁ। উৎপলদাৰ লগত বাহিৰত ক'ৰবাত প্ৰজেক্ট কৰিছে। দিনটো তাতেই পাৰ হয়। ৰাতি শোৱাৰ সময়ত মাত্ৰ ফোন এটা কৰে। এতিয়াই এনেকুৱা, আঁতৰি গ'লে চাগে মোক পাহৰিয়েই যাব। আজিও নেদেখিলোঁ, ফোন এটাও নাই কৰা। বিচনাত পৰি বাৰে বাৰে ফোনটো চাই আছোঁ। হেই, ছ'ৰি, আই এম ৰিয়েলি ছ'ৰি। বেয়া পাইছা? I have a good news. I cleared the interview with 99 games and my internship is assured. এক্সাম শেষ হ'লেই জইন কৰিব পাৰিম। ৰিজাল্টৰ কাৰণে ৰ'ব নালাগে। ইজ নট ইট গ্ৰেট? ভাল খবৰ, কংগ্ৰেচুলেশ্যনছ। I am really very happy, Astha. You are my lucky charm. পোৱালীৰ বহুত খং উঠি আছে। নাই, তেতিয়াহ'লে নাকটো কিয় ফুলি আছে? আপুনি কেনেকৈ দেখিলে? মিছ আস্থা বৰুৱা, আই ন' এভৰি ডাম থিং এবাউট ইউ। একো নাজানে আপুনি। মই কি জানো? যোৱাৰ আগতে কৈ যাম, এতিয়া শুই থাকা। সৰু ছোৱালী, সোনকালে শুই যাব লাগে। আই লাভ ইউ পোৱালী। গুড নাইট, বাই। এনেকুৱাই হয় আজিকালি। কোনোবাই এটাৰ খং উঠাটো নিশ্চিত। পিছে অভিমান নাথাকিলে জানো ভালপোৱা থাকে? এই অভিমান আৰু তাৰ পাছত ইজনে সিজনক অভিমান ভাঙিবলৈ কৰা সৰু সৰু প্ৰচেষ্টাবোৰ, এইবোৰতেই লুকাই থাকে সুখৰ ঠিকনা। অৰ্ণৱ আৰু মোৰ বাবে JECৰ এই দিনবোৰ আমাৰ দুয়োৰে জীৱনৰ আটাইতকৈ ভাল লগা দিন। এবাৰ হেৰাই গ'লে আৰু ঘূৰি নাহে। ধৰি ৰাখিব খোজোঁ বুকুৰ মাজত। যেতিয়াই মন যাব, টোপোলা খুলি উলিয়াই আনিম। আকৌ জীয়াম। আস্থা আৰু অৰ্ণৱৰ কাহিনী লিখিম। চাওঁতে চাওঁতে পৰীক্ষা পালেহি। মনটোক বহুত বুজাই পঢ়াত লগাইছোঁ। মোৰ পৰীক্ষা শেষ হোৱাৰ পাছতেই অৰ্ণৱ যাবগৈ। মাজত মাত্ৰ এটা দিন পাম। নিশাই বুজাই, আকৌ আহিব নহয়, তই বেছি ভাবি থাক কথাবোৰ। কিন্তু কি কৰিম, চব মানুহ প্ৰেক্টিকেল হ'ব নোৱাৰে। মোৰ দৰে ইম'চনেল ফুল
এতিয়াও এইখন পৃথিৱীত জীয়াই আছে আৰু আমাৰ কাৰণে ভালপোৱাই সকলো। তাৰ পাছতহে বাকীবোৰ। যেনে তেনে পৰীক্ষাটো শেষ কৰিলোঁ। অৰ্ণৱৰ লগত ভালকৈ কথাও পতা নাই এইকেইদিন। কিন্তু আজি পৰীক্ষা শেষ কৰি ওলাই আহিও তেওঁক লগ নাপালোঁ। ফোন কৰোঁতে আজি লগ কৰিব নোৱাৰিম বুলি ক'লে। কিন্তু কিয়? কি কামত ইমান ব্যস্ত হৈ পৰিল অৰ্ণৱ? হয়তো মোক এৰি চলাৰ অভ্যাস এতিয়াই গঢ় লৈছে তেওঁ।